নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত তেতেলীৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে অৰ্থাৎ তেতেলীয়ে আমাক কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। লগতে তেতেলী আমি কি নিয়মত বা কি পদ্ধতিত খালে তেতেলীৰ পৰা আমি সৰ্বাধিক স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়েও কিছু কথা পাতিম। তেতেলী আচলতে সৰু ল'ৰা ছোৱালীৰ অতি প্ৰিয় ফল। তেতেলী অলপ বেছি টেঙা বাবে সকলো মাক দেউতাকেই নিজৰ সন্তানক তেতেলী খাবলৈ মানা কৰে বা কমকৈ খাবলৈ কয়। তেতেলীত আচলতে আমাৰ সুস্বাস্থ্যৰ বাবে কেইবাবিধো প্ৰয়োজনীয় পুষ্টি উপাদান পোৱা যায়। এই পুষ্টি উপাদানসমূহ হৈছে তেতেলীত ভৰপূৰ পৰিমাণৰ পটাছিয়াম পোৱা যায়, লগতে তেতেলীত আইৰণ ভৰপূৰ পৰিমাণে থাকে আৰু ভিটামিন চি আৰু এণ্টি অক্সিডেণ্টো ভৰপূৰ পৰিমাণে থাকে। গতিকে এই উপাদানসমূহে আমাক স্বাস্থ্য ৰক্ষাত বিভিন্ন ধৰণে সহায় কৰে। গতিকে এই পুষ্টি উপাদানসমূহে আমাক কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে আমি আলোচনা কৰোঁ আহক। বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও আপোনালোকক অনুৰোধ জনালোঁ। তেতেলীৰ প্ৰথমটো স্বাস্থ্য উপকাৰিতা হৈছে আমাৰ হাৰ্টৰ সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত। তেতেলীত আচলতে ভৰপূৰ মাত্ৰাত পটাছিয়াম পোৱা যায়। এই পটাছিয়ামৰ বাবে হাৰ্টৰ মাচুল লগতে ধমনীবোৰ ফ্লেক্সিবল হৈ থকাত সহায় কৰে। হাৰ্টৰ মাচুল আৰু ধমনীবোৰ ফ্লেক্সিবল হৈ থাকিলে উচ্চ ৰক্তচাপৰ নিচিনা ৰোগ প্ৰতিৰোধ হৈ থাকে। কিন্তু কথাটো হৈছে আমাৰ কেতিয়াবা এথেৰ'স্ক্লেৰ'চিছ নামৰ এবিধ ৰোগ হয়। এই ৰোগবিধ হ'লে ধমনীবোৰৰ ভিতৰ ফালে কিছুমান ফেট জমা হৈ ক্লটৰ সৃষ্টি কৰে আৰু এই ক্লট হ'লে ধমনীবোৰৰ মাজেৰে ৰক্ত প্ৰবাহ হওঁতে বাধাৰ সৃষ্টি হয় আৰু এনেদৰে বাধাৰ সৃষ্টি হ'লে হাৰ্ট এটেকৰ নিচিনা ৰোগৰ সম্ভাৱনাটো বাঢ়ি যায়। কিন্তু এনেদৰে যেতিয়া ধমনীবোৰত ক্লট সৃষ্টি কৰে বা এথেৰ'স্ক্লেৰ'চিছ নামৰ ৰোগবিধ হয়, তেতিয়া যদি নিয়মিতভাৱে তেতেলী খোৱা হয়, তেতিয়া তেতেলীত থকা পটাছিয়ামৰ বাবে বা অন্য কিছুমান উপাদানৰ বাবে এই ক্লটবোৰ নাইকিয়া হৈ যায়। গতিকে তেতেলীৰ এই উপাদানবোৰে আচলতে আমাৰ ৰক্ত প্ৰবাহ বা ধমনীত জমা হোৱা এই ক্লটবোৰ চফা কৰাত সহায় কৰে, লগতে হাৰ্টবিট নিয়ন্ত্ৰণত ৰখাত সহায় কৰে আৰু কলেষ্ট্ৰলৰ মাত্ৰাও নিয়ন্ত্ৰণত ৰাখে। তেতেলীৰ ২ নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে তেতেলীয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ষ্ট্ৰং কৰাই ৰখাত সহায় কৰে। তেতেলীত আচলতে ভিটামিন চি যথেষ্ট পৰিমাণে থাকে। আমাৰ যিহেতু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ষ্ট্ৰং হ'বলৈ হ'লে ভিটামিন চিৰ প্ৰয়োজন, তেতেলীত থকা ভিটামিন চিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ষ্ট্ৰং কৰি ৰখাত সহায় কৰে আৰু আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ষ্ট্ৰং হৈ থাকিলে আমি বিভিন্ন ৰোগৰ পৰা হাত সাৰি থকাটো সম্ভৱ হৈ উঠে। তেতেলীৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে তেতেলীয়ে আইৰণৰ অভাৱজনিত এনিমিয়া দূৰ কৰে। আচলতে আমি খাদ্যৰ পৰা যি আইৰণ খাওঁ বা আইৰণ গ্ৰহণ কৰোঁ, সেই আইৰণ আমাৰ শৰীৰে গ্ৰহণ কৰিবলৈ হ'লে বা শোষণ কৰিবলৈ হ'লে ভিটামিন চিৰ প্ৰয়োজন। কিন্তু কথাটো হৈছে তেতেলীত আইৰণ আৰু ভিটামিন চি একেলগে পোৱা যায় আৰু যথেষ্ট পৰিমাণে থাকে। সেইবাবে তেতেলীত থকা ভিটামিন চিয়ে আমাৰ শৰীৰে গ্ৰহণ কৰাত বা শোষণ কৰাত সহায় কৰে। সেইবাবে তেতেলীৰ আইৰণে আমাৰ এনিমিয়া অতি সহজে দূৰ কৰিব পাৰে। তেতেলীৰ ইয়াৰ পিছৰটো স্বাস্থ্য উপকাৰিতা হৈছে তেতেলীয়ে আমাৰ লিভাৰটো ডিটক্স কৰাত সহায় কৰে। যদিহে কোনো কাৰণত আমাৰ লিভাৰখন দূষিত হৈ পৰে, বিশেষকৈ আজিকালি কিছুমান খাদ্য গ্ৰহণৰ বাবে হওক বা পৰিৱেশ প্ৰদূষণৰ বাবে হওক আমাৰ যদি লিভাৰটো দূষিত হৈ পৰে, তেতিয়া আমি যদি অন্ততঃ সপ্তাহত এদিনকৈ হ'লেও তেতেলীৰ চৰবত খাওঁ, তেতিয়া আমাৰ লিভাৰটো ডিটক্স কৰি ৰখাত সহায় কৰে। আৰু এই তেতেলীৰ পানীয়ে বা তেতেলীৰ চৰবতে আমাৰ লিভাৰৰ পৰা কিছুমান এনজাইম নিঃসৰণ কৰাত সহায় কৰে আৰু যিবোৰ এনজাইমৰ বাবে আমাৰ লিভাৰ ফাংচন ষ্ট্ৰং কৰি ৰখাত সহায় কৰে। গতিকে লিভাৰ ডিটক্স কৰাটো তেতেলীয়ে যথেষ্ট সহায় কৰে। আমাৰ শৰীৰত কেতিয়াবা এলাৰ্জিক ৰিয়েকশ্যন হোৱা দেখা যায় আৰু এনে এলাৰ্জিক ৰিয়েকশ্যন তেতেলীৰ পানী খালে কমি যায়। গতিকে তেতেলীৰ পানীয়ে আমাৰ শৰীৰত ঘটা এলাৰ্জিক ৰিয়েকশ্যনো কমায় বা কমত সহায় কৰে। সাধাৰণতে আমাৰ কিছুমান খাদ্য গ্ৰহণ কৰাৰ পাছত আমাৰ শৰীৰত এলাৰ্জিক ৰিয়েকশ্যন হোৱা দেখা যায় বা কেতিয়াবা কিছুমান পৰিৱেশৰ প্ৰদূষণৰ কাৰণেও আমাৰ শৰীৰত কেতিয়াবা এলাৰ্জিক ৰিয়েকশ্যন হয়। এনে এলাৰ্জিক ৰিয়েকশ্যন হ'লে আমি তেতেলীৰ চৰবত খালে এলাৰ্জিক ৰিয়েকশ্যন ভাল হৈ যায়।
আজিকালি বিভিন্ন প্ৰদূষণজনিত কাৰণত যেনে খাদ্য প্ৰদূষণ বা পৰিৱেশৰ প্ৰদূষণ এইবোৰ কাৰণত মানুহৰ শৰীৰত ফ্ৰী ৰেডিকেলৰ পৰিমাণ বৃদ্ধি পাইছে আৰু এনেদৰে মানুহৰ শৰীৰত ফ্ৰী ৰেডিকেলৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলতে মানুহ বিভিন্ন লাইফষ্টাইলজনিত ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে যেনে উচ্চ ৰক্তচাপ বা হাৰ্টৰ বিভিন্ন সমস্যা বা কেঞ্চাৰৰ নিচিনা ৰোগৰ ৰিস্ক বাঢ়ি গৈছে সেইবাবে আমি সদায় আমাৰ শৰীৰত যাতে ফ্ৰী ৰেডিকেলৰ পৰিমাণ কমি থাকে তাৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু ইয়াৰ বাবে আমি সদায় এন্টিঅক্সিডেণ্টযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে তেতেলীত কেইবাবিধো অতি শক্তিশালী এন্টিঅক্সিডেণ্ট পোৱা যায় সেইবাবে আমি যদি সপ্তাহত অন্তত এদিনকৈ হ'লেও তেতেলীৰ চৰবত খোৱা কৰোঁ তেতিয়া তেতেলীত থকা এই শক্তিশালী এন্টিঅক্সিডেণ্টসমূহৰ বাবে আমাৰ শৰীৰত বৃদ্ধি পোৱা এই ফ্ৰী ৰেডিকেলৰ পৰিমাণসমূহ কমি থাকে আৰু এনেদৰে ফ্ৰী ৰেডিকেলৰ পৰিমাণ কমি থাকিলে তেতিয়া আমাৰ বিভিন্ন হাৰ্টৰ অসুখ বা উচ্চ ৰক্তচাপজনিত ৰোগ বা কেঞ্চাৰৰ নিচিনা ৰোগৰ ৰিস্কবোৰ কমি থাকে তেতেলীৰ পৰা আমি এই স্বাস্থ্য উপকাৰিতাবোৰ পোৱাৰ উপৰিও তেতেলীয়ে আমাক হজম শক্তি বৃদ্ধি কৰাটো সহায় কৰে তেতেলীত থকা বিভিন্ন উপাদানে আচলতে আমাৰ হজম শক্তি বৃদ্ধি কৰে লগতে তেতেলী খালে কনষ্টিপেশ্যনৰ নিচিনা সমস্যাও দূৰ হয় সেইবাবে তেতেলীক আচলতে নেচাৰেল লেক্টেটিভ বুলিও কোৱা হয় গুৰুত্বপূৰ্ণ কথাটো হৈছে তেতেলীৰ পৰা আমি কেইবাটাও স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ যদিও তেতেলী কেতিয়াও অতিৰিক্তভাৱে খাব নালাগে তেতেলী সদায় সপ্তাহত এদিনহে খাব লাগে আৰু কেঁচা তেতেলীতকৈ পকা তেতেলী খোৱাৰে গুৰুত্ব দিব লাগে আৰু তেতেলী সদায় চৰবত বনাই খাব লাগে এটা গুটিৰ পৰা এগিলাচ পানীত যিমানখিনি চৰবত হয় সেইখিনি বনাইহে আচলতে সেই জোখত খাব লাগে আৰু মন কৰিবলগীয়া কথাটো হৈছে তেতেলী কেতিয়াও খালী পেটত খাব নালাগে ভাত খোৱাৰ পাছত বা অন্য আহাৰ খোৱাৰ পাছতহে তেতেলী খাব লাগে আৰু কোনো ৰোগৰ চিকিৎসা গ্ৰহণ কৰি থকা সময়ত বা কিবা কিবি দৰৱ সেৱন কৰি থকা সময়ত তেতেলী নোখোৱাই ভাল সেইবাবে যদিহে কোনোবাই তেতেলী খাব বিচাৰে তেতিয়া চিকিৎসকৰ পৰামৰ্শ লৈহে তেতেলী খাব লাগে বন্ধুসকল তেতেলীৰ পৰা আমি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই সম্পৰ্কে কিছু কথা শুনিলে অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ নমস্কাৰ